তাইক ফোন কৰিছিলানে? কৰিছিলো। বাইটি নেক্সট লেফট লবাচোন লেফট। মই কিন্তু মানুহ নুঠাও আৰু দেই। এটা বাৰত কিমান মানুহ উঠাম আৰু? এই তাই ৰখিয়ে আছে। বেলেগতো বুক কৰি দিয়ক। আৰে নোৱাৰিব নহয়, নাজানিব। তাই সৰু ছোৱালী নহয় জানো? সৰু ছোৱালী নহয় নেকি কিবা? 10 টকা বেছিকে ল'বা। 10 টকা এটা বেছিকে লৈ ল'বা, কি কথা আছে? আমি গৈয়ে থাকো। গৈয়ে থাকো আমি। নহলে ভাড়াটো কেনচেল কৰি দিয়া, আমি বেলেগক লৈ ল'ম ন। হ'ব হ'ব, বলক বলক। তাৰমানে খুব ভাল হৈছে। ই আগতে কি জানানে নাই? আমি একো গাঁৱত ঔটেঙাৰ বীজ লগাইছিলো নহয় আগতে। ঔটেঙাৰ বীজটো যে সেই বীজটো লগালে চুলি বিৰাট ধুনীয়া হয়। এইবিলাক পাৰ্লাৰত চেম্পু কৰিবই নালাগে। এইবোৰ পাৰ্লাৰ ক'ত সময় আছে কোৱাচোন? পাৰিবা জানো? মই নাই ন। হেৰি মাহীৰ ছোৱালী এজনী বিয়া আহি আছে, ময়ো যাম পাৰ্লাৰলৈ। ক'বাচোন পাৰিলে ডিছকাউণ্ট দিবলৈ ক'বা। পাতি দিম, ডিছকাউণ্টো কৰিম। থ্ৰেডিং যি কৰে চব কৰি দিব। ধুনীয়াকে। তাই এইফালে লেফ্ট লৈ ল'ব হা। আহি ফোন এটা কৰি দিওঁ ন। ফোন এটা কৰি এই কথা পাতি আহিলে কেনেকে আহি পাই গমেই নাপায়। এজনীক ফোন এটা কৰি দিওঁ। ভালে লাগিছে ন? ভাল লাগিছে। এফালে 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 লোৱা। মই যে তোমাক মোৰ লগত লৈ আনিলো, তোমাক থানাত বিচাৰিব নেকি? আজিকালি দেখোন মোৰ তোমাৰ লগত থাকিহে ভাল লাগিছে। তুমি সদায় সদায় ক'লে যোৱানো? মানুহ ঘৰত কাম কৰিবলৈ যাওঁ, নহ'লে চলিবৰে বৰ দিগদাৰ হয় যে। খোৱা বোৱাটো দিছেনে? দিয়ে দিয়ে। হ'ব দিয়া। ব'লা বা। ৰবাচোন ৰবা, তোমাৰ হাতখন ইমান কিয় ঘামিছে? তুমি পিটিকা মাৰি ধুই আছা যে, ধৰাচোন কিবা এটা ভাল লাগিছে। ঐ, তুমি ইমান ঘামিছা কিয়? গোটেইটো ঘামিছাচোন। নহয় মানে গাটো কিবা এটা জ্বৰ লাগিছে। চাওঁ ইয়াত বহাচোন, বহাচোন। জ্বৰ নাই দেখোন। কি হৈছে কোৱাচোন তোমাৰ? নহয় আগতে ইচ্ছা কুমকুমতে মই হাতত ধুৱে যে, এতিয়া মোৰ ঘাম চাম নোলাইছে। আগতে তুমি আঙুলিতহে ধৰা, এতিয়া গোটেই হাতখনে পিটিকা মাৰি ধৰিলে যে, গোটেই ঘাম ওলাই গৈছে কিয় নাজানিছো। গা বেয়া নেকি তোমাৰ? কেকে চাই ভুকু মাৰিলে যিটো শব্দ হয়, কলিজাৰ পৰা এনেকুৱা শব্দ ওলাই আছে। আঐ, একে বয়সত ছোৱালীৰ হাতত ধুইছিল যে, ভিতৰি জোল ওলাই গৈছে। এখন প্লে স্কুল পাইছ? না সেইটো লওক, আপোনালৈ আনিছো নিজাতে ৰ'ব দেই। ক'ৰ নাৰ্চাৰীৰ পৰা উঠে? এই গছৰ লগত গাদ্দাই নকৰো মই। বাহ, নবহো, একদম সময় নাই। মোৰ ভতিজাজনী নতুনলি বিয়া, কাইকৈ হিচাপ দিবগৈ লাগে। তই আজিকালি কাৰিকৰৰ কাম গালি এই মাহটো দেউতাৰ বিয়া মই ৰক্ষাই পোৱা নাই। আহিছো। ছাৰ, এই পুলিটো নিয়নে? নহয় বেলেগ এটা কথা পাহৰিছিলো। মানে আপোনাৰ যদি পৰিয়ালত কোনোবা মানুহ মৰে, কি হ'ল কৈ যাওঁ মংগলীয়া। ভগৱানে নকৰক, যদি পৰিয়ালত মানুহ মৰে, আপুনি কিন্তু সেই খবৰ কৰিবলৈ যাওঁতে দোকানত বস্তু নিকিনিম। কিয়? মানে মোৰ ঘৰত চেনি, চাহপাত, বুট, মগু, দেউতাৰ গোট খাই আছে, বিস্কুটলৈকে মই ডিছকাউণ্টত দিম। এই মানুহটোক ফটোৰ ফ্ৰেমত সহ্যই নহয়।
তই কিবা খাইছনে নাই? এবাৰ এনেকে কওঁতে মোক 1500 টকা উলিয়াই দিছে। কলে যায় কি হ'ল ইয়াৰ? মই নেযাওঁ। তই যাবি না নাই? এইটো বেমানী হৈছে ন, একটা অটো বুক কৰি 4টা মাইকী উঠে নেকি? কাক মাইকী বুলি ক'বলৈ আহিছ? আপোনাকে কৈছো, আপুনি মাইকী নহয় মতা নি? আৰে এইবোৰ বেছি কথা কয় আৰিছা। ইয়াৰ লাইসেন্স সিজ কৰা আছে। উলিয়া লক 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 লক। ৱা ঐ শুনচোন, মই এজনীহে বাঢ়িছো, অথনিৰ পৰা যে 3জনীকে ঘূৰাই ফুৰাইছ। মোৰ ৱেটনো কিমান? আপোনাৰে বেছি জিউপুৰীজনী। মই নাযাওঁ, মই কিয় নাযাবা? এই ৰবা কিয় নাযাবা? ই নিব লাগিব। সি ফেমিলিক ফুৰাবলৈ গ'লে কি কাবাক থৈ যায় নেকি? আপুনি মোৰ ফেমিলি নি? এইবোৰ বেছি কথা কয় ৰ। ছাৰক ফোন কৰি আছো ৰ। অটৰ চটাই ভৰাই থকচোন কৰ। কিয় মাতিছিল কওক না। এতিয়া পইচা লৈ যাম, মোহনক চাহ বিস্কুট আনিব দেচোন। মই চাহ নাখাওঁ দেই। তোৰ বোলে আকৌ ভোক লাগিছে। ভোকত চাহ খালে আমাৰ গেষ্টিক উঠে। থানাত পটকে বনোৱা বস্তু চাহ বিস্কুটহে পাবি। মেগী বনাবা দিম। সেই চাইনিজ বস্তুবিলাক মোৰ অসমীয়া পেটে নলয়। এই মোহনে পাস্তা বনাব জানিবনে? কিয় নাজানিব? ইমান দিন হোটেল চলাই আছে। যা পাস্তাকে লৈ আন যা। এই ৰাতিপুৱাৰ পৰা বোলে একোৱেই খোৱা নাই, বেয়া লাগে নহয়। সঁচাই কয় নে মিছাই কয়? পাস্তা জানো কি পাস্তা আনিলেহে দেখিম। ল'ৰাটোৱে দেৰি কৰিছে দেখোন। মই কাইকক লগ পাবগৈ লাগিব আকৌ। পাবহি তই গোবৰ অকণ আনি দিবি দেই, এইটো ৰুব লাগে। আনিম। অ' ছাৰ কি বিয়া পাতিছে? একদম বৰ বিয়া নিচিনাকে কেটেং পাতিও মাতিছে নহয়। আছে আৰু পাতিছে। সেইকাৰণেইটো পাইছ 2 পইচা। আহি গ'ল পাস্তা। দে বৰ দেৰি কৰি লোৱা। দোকানীৰ লগত কেনেকুৱা কাজিয়া আছা? কিয়া? আমাৰ মাহীৰ ছোৱালীজনী পলাই গ'ল নহয়, বুজিছে? মাহী মানে? মাহী মানে মহাই যে বিয়া পাতিছে। এই সেইটো বুজি পাইছো, পিছৰখিনি কোৱা। তাৰপিছত কি কৰিব, ঘৰ একে হোৱা দোৱা পৰিৱেশ। মহাই মোলৈ ফোন কৰিলে, মোকে দায়িত্ব দি দিলে, গম পাইছে নাই? তাৰপিছত মই মানে ইমান বিচাৰ খচাৰ কৰিছো, একো সুসূত্ৰ পোৱা নাই, গম পাইছে নাই? লাষ্টত গৈ মই চ'ৰ্চ লগাই দিলো আৰু গৈ হাত শিঙি মাৰি ধৰিলোগে। হাত শিঙি মাৰি? বাংলাদেশ বৰ্ডাৰ। ইমান দূৰ পালেগৈ যে? কোনোবা বেলেগ ধৰ্মৰ ল'ৰা নেকি? সেই মানুহ ধৰাগে নাই নহয়, মানে মাহীৰ ছোৱালীজনী মোবাইলটো জোঁৱাই পোৱালিটোৱে এই হাত শিঙি মাৰি গাড়ীত লুকুৱাই পঠিয়াই দিলে। মিছগাইড কৰিছে। পিছত সিহঁতক ক'ত ধৰিলাগৈ? নোৱাৰিলো। মহাই কালি এতিয়া মোক ফোন কৰি ক'লে সিহঁত দুটাৰ বোলে আজি মা কামাখ্যা মন্দিৰত বিয়া পাতি দিব। মহাই কৈ বেলেগত নেৰেটো মোক। তাকে মই 2টামান বজাত যাওঁ নেকি, পায়ে যাম আকৌ সন্ধিয়া সময়লৈ। ৰ'বাচোন, মহাই সিহঁতৰ বিয়া পাতি দিব নে? মহাই কেনেকে পালে সিহঁত? মই আকৌ এইবিলাক সুধি থকা নাই, সিহঁতৰ বিলাক ঘৰুৱাই কথা নেকি? কিয় নিজৰ মহা নহয় জানো? হে নহয়, এইবাৰ মাই খুৰাই আকৌ এইবিলাক বহুত দীঘলীয়া মিতি, মই পাই যামহি হা। একে লাইনতে গৈছে। অ' ছাৰ ল'ৰাটোৱে দেৰি কৰিছে দেখোন। মই কাইকক লগ পাবগৈ লাগিব আকৌ। পাবহি তই গোবৰ অকণ আনি দিবি দেই, এইটো ৰুব লাগে। আনিম। অ' ছাৰ কি বিয়া পাতিছে? একদম বৰ বিয়া নিচিনাকে কেটেং পাতিও মাতিছে নহয়। আছে আৰু পাতিছে। সেইকাৰণেইটো পাইছ 2 পইচা। আহি গ'ল পাস্তা। দে বৰ দেৰি কৰি লোৱা। দোকানীৰ লগত কেনেকুৱা কাজিয়া আছা? কিয়া? মাৰি দিয়ক। এইটো কি আনিছ? চিকতা এজনে পাস্তাও চিনি নাপাইছে চা। এই কিটুকুৰে মোৰ পেট ভৰিব। বাহিৰত দলি দিয়ে কাউৰী পেট ভৰিব, কাউৰীয়ে খাব যা। চাই যাই পইচা দিছিল, পইচা ঘূৰিছে নাই? দে এইবিলাক মোৰ সময় নষ্ট কৰিলে। মিছা মিছি এইবোৰ। তই পুলিটো এইটো ইয়াত থৈছো, বাটত কিবা এটা খাই যাবগৈ লাগিব। তই পাস্তা চিনি নেপা? পাওঁ, বচোন। সেইকাৰণেতো আনিছো। এয়া পাস্তা। 1 2 3 4 5 পাস্তা। খোৱা পাস্তা, খেলা পাস্তা। আৰু তোক দোকানীও একো কোৱা নাই নে? মোৰ লগত যুদ্ধ কৰিছে। মোক 1 প্লেট পাস্তা দিছে। মই কৈছো আমাৰ কেকেচাক সন্মান কৰো, কেকেচাক ভাল পাওঁ, সেইকাৰণে তাৰ পৰা গণি পাস্তা আনিছো। কুত্তা বাচ্চা বুলি গালি পাৰিছে। থৈ দে। বহুত কষ্ট হৈছে। এইটো ঘূৰাই দিওঁ নেকি?
ছাৰ তই এতিয়ালৈকে অহাই নাই যে আজি মই দুবাৰ থানাৰ গেটৰ মুখৰ পৰা উভতি আহিছো কিয় গেটটো পাওঁহে অৰ্ডাৰ আহি যায় এটা সেই অৰ্ডাৰ এটা দিবলৈ আহিছো দিয়ে যামেই আৰু হ'ব দে কিন্তু তই আৰু আহিব নালাগে থেংক ইউ ছাৰ একেবাৰে আহিব নালাগে একেবাৰে ছাৰ হেল্ল' ছাৰ ধেৎ তেৰি ঐ বিস্ময় বালক তই মোক কাম এটা কৰি দিব পাৰিবিনে নোৱাৰ পাৰিম আহ ৰৈ গলি যে নকৰ কৰিম ন তই এইটো দিলি কিয় এইটো দেখাইছো অ চাওঁ 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 কাণত থুৰীয়া ডিঙিত গল্পতাটো কোনে জোৰোণ পিন্ধালে অ চিকতা গৌখাই ল'ৰা ছোৱালী হ'বলা জোৰোণ পিন্ধাইছে পুৰস্কাৰ দিছে ক'ত পুৰস্কাৰ পালি আমাক কেকে চাই কিয় মোক মানে পাঁচটা আনিবলৈ দিছিল বস্তুটো বেছি টেষ্টি হ'ল নেকি একে কাণে মূৰে পিন্ধাই পঠিয়াইছে আইঅ আছো না নেযাও যাম আহ ছাৰক কৈ দিম নহয় তাক লগালগ উঠাই আনিব ক'বই লাগে তই তেল বেছি বাঢ়িছে অকমান মই মিচিং লোৱা বুলিহে বাদ দিলো কিয় এই মিচিং ল'ব ভাল লাগে অলপ থোৱাহে মই যে ছোৱালী কেইজনীৰ কাৰণেহে ধৈৰ্য ধৰি থাকিলো নহ'লে যে মোৰ গা কঁপি আহিছিলে একদম ই পুলিচকো খাতিৰ নকৰে নাম্বাৰ লাইচেন্স চব দি দিছে হয় দেই বেছি আৰু साला पुलिसगिरी दिखाई दूं पैसे तो हमने मधु पे हम पुलिस पावर दिखाई दूं